Happy New Year to all of you. আজি 31st কি স্পেশাল আছে নো বহুত কিবা কিবি আছে হাঁহ আছে মাছ আছে তোমাৰ স্পেচিয়েল পনীৰ আছে খাবাৰ আৰু জুতি লগাই আজি 31ৰ নিশা আজি আমি ঘৰতে কেনেদৰেনো খালোঁ কি কৰিলোঁ তাকে দেখুৱাওঁ বুলি এই ভিডিঅ'টো বনাই আনিলোঁ। চিতল মাছৰ কালিয়া বনাম, মাছ কেইপিছত নিমখ হালধি সানি ফ্ৰাই কৰি ল'লোঁ। আপোনালোকেনো 31ত কি খালে কমেণ্ট বক্সত জনাবচোন। বিলাহী, আদা, নহৰু, পিঁয়াজৰ পেষ্টটো দি পেলাই ইয়াতে জিৰাৰ যে পেষ্টটো বনাইছিলোঁ সেইটো এচামুচ দি দিলোঁ। ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ আৰু লগতে সোৱাদ অনুসৰি নিমখ হালধি দি আটাইখিনি তেল এৰালৈ ভাজি আছোঁ। ইয়াত তেল বিৰিঙি উঠিছে। এতিয়া ইয়াতে পিঁয়াজৰ কলি আৰু কেঁচা জলকীয়া দি আকৌ কিছু দেৰি সিজিব দিম। উতলা পানী দি শেষত মাছ কেইপিচ দি দিলোঁ, লগতে ধনিয়াৰে গাৰ্নিছ কৰি দিলোঁ। এতিয়া বলক হাঁহৰ মাংস বনাওঁ কোমোৰাৰ সৈতে। তেলত গোটা মছলা আৰু 2টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি ভাজিছোঁ। ইয়াতে আদা নহৰুৰ পেষ্ট দিছোঁ, লগতে জিৰাৰ পেষ্ট দি আটাইখিনি ধুনীয়াকৈ ভাজি লৈ হাঁহৰ মাংসখিনি দি দিলোঁ। মাংসৰ পৰা তেল বহুত ওলাইছে, হাঁহজনী খুব ভাল আছিল। ইয়াতেও হালধি নিমখ আটাইখিনি দি সিজিব দিম। এতিয়া কোমোৰা লগতে আলু দি পেলাই ধুনীয়াকৈ ভাজি আছোঁ। কেঁচা জলকীয়াও ফালি দিলোঁ, অকণমান জালুকৰ গুড়ি থেতালি সেইখিনিও দি দিছোঁ। ইয়াতে পানী দি উতলিব দিম। বেঙেনাও পুৰি লওঁ বলক। জুই একুৰা জ্বলাই বেঙেনাও পুৰি ল'লোঁ। 31ৰ নিশা আমি এনেদৰে ঘৰতেই আটাইবোৰে মিলিজুলি খালোঁ। আহিবলগীয়া নতুন বছৰটো যাতে সকলোৰে খুব উল্লাসেৰে আৰু আনন্দৰে পাৰ হয় তাকে আশা কৰিলোঁ। সকলো ভালে থাকক। আজি নিশাৰ ভাত সাজ কেনেকুৱা লাগিছে সেইটোও জনাব নাপাহৰিব। আজিলৈ আহিছোঁ।